বন্ধুসকল, কুকুৰাৰ ভিতৰতো বেলেগ বেলেগ প্ৰজাতি দেখা যায়। তাৰে হয়তো কিছুমান আপোনালোকে চিনি পায়, কিন্তু আজি মই ক'ম যে কুকুৰাৰ এনেকুৱা কিছুমান প্ৰজাতি আছে যিবোৰ আজিলৈকে আপোনালোকে দেখাই নাই। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজি আপুনি পৃথিৱীৰ বিভিন্ন স্থানত পোৱা বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰাৰ বিষয়ে বহুত কথা জানিব পাৰিব। সকলোতকৈ প্ৰথমে আমি জানিম অনাগ্ৰী চিকেনৰ বিষয়ে। মানিছোঁ এই কুকুৰাৰ নামটো অলপ বেলেগ ধৰণৰ, কিন্তু ইয়াৰ অৰ্থ হৈছে দীঘল নেজ থকা, আৰু ই হৈছে জাপানৰ আনতকৈ বেছি প্ৰতিষ্ঠিত চিকেন। ইহঁতৰ নেজ সাধাৰণ কুকুৰাৰ নেজতকৈ কেইবাগুণো দীঘল, প্ৰায় 5 পৰা 10 ফুটৰ ভিতৰত। কোনোবা কুকুৰাৰ ইমান দীঘল নেজ আপুনিও চাগে আজিলৈকে কেতিয়াও দেখা নাই। ইমানেই নহয়, ইণ্টাৰেষ্টিং কথা এইটো যে গোটেই জীৱনভৰ ইহঁতৰ নেজডাল বাঢ়িয়ে থাকে। এইটো হৈছে চেৰামা চিকেন। কুকুৰাৰ এইটো প্ৰজাতি মালয়েছিয়াৰ বিশেষ প্ৰজাতিবোৰৰ ভিতৰত এটা। এই কুকুৰাটোক কুকুৰাৰ পৃথিৱীত বডি বিল্ডাৰ মুৰ্গী নামেৰেও জনা যায়, কাৰণ ইহঁতৰ বুকুখন আন কুকুৰাতকৈ বেছি ডাঙৰ, যাৰ ফলত ই দেখাত আৰু অধিক আকৰ্ষণীয় হৈ উঠে। ইহঁতৰ থিয় হোৱা ষ্টাইলটো আনতকৈ বেলেগ, যাৰ বাবে ইহঁতক অধিক ওখ আৰু মাস্কুলাৰ দেখি। এতিয়া জানক চিলভাৰ লেজড পলিছ চিকেনৰ বিষয়ে। এইটো কুকুৰা পলিছ চিকেন ফেমিলিৰ পৰা বিলং কৰে। এই কুকুৰাটোক পৃথিৱীৰ আটাইতকৈ ধুনীয়া কুকুৰাৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। এই বিশেষ প্ৰজাতিটো নেদাৰলেণ্ডত পোৱা যায়। ইহঁতৰ মূৰত যিবোৰ পাখি থাকে সেইবোৰে ইয়াক বেলেগ কুকুৰাতকৈ এটা ইউনিক লুকছ দিয়ে। এই প্ৰজাতিটো চন 1600ৰ পৰাই বিকশিত কৰা হৈছে। ইহঁতৰ পাখিৰ ৰং ব্লেক আৰু চিলভাৰ কালাৰৰ হয়, যাৰ বাবে ইহঁতৰ নাম চিলভাৰ লেজড পলিছ চিকেন ৰখা গৈছে। এতিয়া আহিছে চিল্কি বান্টাম চিকেন। এতিয়া মই আপোনালোকক এনেকুৱা এটা কুকুৰা দেখুৱাম যিটো মানুহে ঠিক কুকুৰ মেকুৰী পোহাৰ দৰে পোহে। এই কুকুৰাবোৰ দেখিবলৈ আন কুকুৰাতকৈ বেলেগ আৰু ধুনীয়া। ইহঁতক দেখিলে আপোনাৰো ইহঁতক নিজৰ ঘৰত পুহিবৰ মন যাব। ইহঁতক ব্লেক, হোৱাইট আৰু অৰেঞ্জ কালাৰত পোৱা যায়। ইহঁতৰ শৰীৰটো দীঘল নোমেৰে ঢাকি ৰাখে, যাৰ বাবে ইহঁতক দেখিবলৈ কোমল পুতলা এটাৰ নিচিনা লাগে। প্ৰায় 200 বছৰ আগতে এই প্ৰজাতিটোক চাইনাৰ পৰা ইউৰোপলৈ অনা হৈছিল। বেলেগ কুকুৰাৰ ভৰিত 4টা আঙুলি থাকে, কিন্তু এই প্ৰজাতিৰ কুকুৰাবোৰৰ ভৰিত 5টা আঙুলি থাকে, যিয়ে ইয়াক এক বেলেগ ৰূপ দিয়ে। এতিয়া আমি জানিম গল্ডেন ফিচেণ্টৰ বিষয়ে, যাক চাইনিজ ফিচেণ্ট বুলিও কোৱা হয়। ইয়াক সাধাৰণতে চেণ্ট্ৰেল চাইনাৰ পাহাৰত থকা জংঘলতহে পোৱা যায়। ইহঁতৰ শৰীৰৰ বেছিভাগ পাখি গল্ডেন কালাৰৰ হোৱাৰ বাবে ইহঁতক গল্ডেন ফিচেণ্ট বুলিও কোৱা হয়। ইহঁত দেখিবলৈ বেলেগতকৈ ধুনীয়া আৰু আকৰ্ষণীয়। ফিমেল ফিচেণ্টবোৰ কিন্তু মেল ফিচেণ্টতকৈ দেখিবলৈ সম্পূৰ্ণ বেলেগ। সিহঁতৰ ৰং গল্ডেন নহয়, আৰু সিহঁতৰ চাইজো মেলৰ তুলনাত বহুত সৰু। বন্ধুসকল, আপোনালোকে হয়তো আজিলৈকে ইয়াতকৈ ধুনীয়া কুকুৰা দেখাই নাই, নহয়নে? এতিয়া জানিম ডং টাও চিকেনৰ বিষয়ে। ডং টাও চিকেনক ড্ৰেগন চিকেন নামেৰেও জনা যায়, কিয়নো যদি আমি ইয়াৰ ভৰিলৈ লক্ষ্য কৰোঁ তেন্তে আমি দেখিম যে ইয়াৰ ভৰিখন সাধাৰণ কুকুৰাতকৈ 4 গুণ বেছি শকত, যাৰ বাবে ইহঁতক ড্ৰেগন চিকেন বুলিও কোৱা হয়। যদি কোনোবাই ইহঁতক পুহিব বিচাৰে তেন্তে তেওঁ ইহঁতৰ ওপৰত ভালেমান টকা খৰচ কৰিব লাগিব। কেৱল সেয়ে নহয়, ইহঁতৰ বিশেষ ধ্যানো ৰাখিব লাগিব। এই প্ৰজাতিৰ মুৰ্গীবোৰ সকলোতকৈ দামী প্ৰজাতিৰ মুৰ্গীবোৰৰ ভিতৰত এটা। আমি এতিয়ালৈকে বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰা চাই আহিলোঁ, কিন্তু এতিয়া আপোনালোকক এনেকুৱা এটা কুকুৰা দেখুৱাম যিটো মানৱ নিৰ্মিত। হয়, আপুনি একেবাৰে ঠিক শুনিছে। এই কুকুৰাটোক চাইণ্টিষ্টসকলে 2টা বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰা মিলাই বনাইছে, যিটো হৈছে কুকুৰাৰ পৃথিৱীৰ এটা অদ্ভুত আৱিষ্কাৰ। এইবোৰৰ শৰীৰত অলপো পাখি নাথাকে, সেইবাবে ইহঁতক ফেডাৰলেছ চিকেন বুলি কোৱা হয়। 2002 চনত এইটো প্ৰজাতি আৱিষ্কাৰ কৰা হৈছিল। বেছি গৰম পৰা অঞ্চলত বেছি পাখি থকাৰ বাবে কুকুৰাবোৰৰ কষ্ট হয়, সেইবাবে কুকুৰাৰ এইটো প্ৰজাতি
পাখি গজিব নোৱাৰাকৈ বনোৱা হৈছে। লগতে এই প্ৰজাতিৰ কুকুৰাবোৰৰ গ্ৰোথ আন কুকুৰাতকৈ অধিক ফাষ্ট আৰু ইহঁতক বেছি আহাৰৰ প্ৰয়োজন নহয়। যিমান দানা পানী এটা সাধাৰণ কুকুৰাই লয় তাতকৈ প্ৰায় ইহঁতক 50% কম লাগে। যদি আপুনি ইহঁতক চাব বিচাৰে তেন্তে আপোনাক কওঁ যে এইটো প্ৰজাতিৰ কুকুৰা ইজৰাইলত পোৱা যায়। এতিয়া আহিছে ব্ৰহ্মা চিকেন। কিন্তু তাৰ আগতে আপোনাক কওঁ যে যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে নিজৰ মাতৃভাষাত এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। এতিয়া আপুনি যিটো প্ৰজাতিৰ কুকুৰা দেখিছে সেইটো একেবাৰে কোমল স্বভাৱৰ। ইহঁতৰ শৰীৰৰ 95% পাখিৰে ভৰপূৰ হৈ থাকে। আনকি ইহঁতৰ ভৰিটো পাখিৰে সম্পূৰ্ণ ঢাকি ৰাখে, যিটো ভিডিঅ'টোত আপোনালোকে নিশ্চয় মন কৰিব পাৰিছে। লগতে ইহঁতৰ ভৰিখন আন মুৰ্গীৰ তুলনাত মজবুত আৰু ইহঁতৰ হাইটটো আন মুৰ্গীতকৈ অধিক। এই প্ৰজাতিৰ এটা কুকুৰাৰ ওজন 8 কেজিলৈকে বাঢ়িব পাৰে। এইটো হৈছে ক্ৰিষ্টেড গোল্ড পলিছ চিকেন, আমাৰ আজিৰ লিষ্টৰ সকলোতকৈ বেলেগ ৰূপৰ এটা চিকেন, যাক ইহঁতৰ মূৰত ফুলি থকা পাখিৰ বাবে জনা যায়। এনেকুৱা লাগে যে ইহঁতে মূৰত কিবা মুকুটহে পিন্ধিছে, যাৰ বাবে ইহঁতে এটা ৰয়েল লুকছ পায়। হলেণ্ডৰ বেছিভাগ মানুহে এই কুকুৰাটোক নিজৰ ঘৰত পোহে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আপোনাক এইবোৰৰ ভিতৰত কোনটো প্ৰজাতি বেছি ভাল লাগিল কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিল নিজৰ বন্ধুসকলৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব।